আৰু দেখিছেনে পিঠাবিলাক ইমান ধুনীয়া কোমল হৈছে। খবৰ আশা কৰোঁ সকলো ভালে আছে, তো মোৰো ভাল। আৰু আপোনালোকক মাঘ বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে। আৰু মাঘ বিহু কোনে কোনে কি বনাইছে সেইটো কমেণ্টত জনাব। ময়ো কি বনাইছোঁ সেইটো দেখাম, আৰু কি কি বনাবলৈ আছে সেয়াও দেখাম আজিৰ ভিডিঅ'ত। তো কালি ভিডিঅ'ত দেখুওৱা হোৱা নাছিলে কি বনাইছিলোঁ, তো আজি মই দেখাই দিম কি বনাইছোঁ, আৰু কি বনাবলৈ আছে সেয়াও দেখাম। তো আশা কৰোঁ সকলোৰ খবৰ ভালেই, তো মোৰো ভাল। আৰু আজি কি বনাম সেয়া দেখাম। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। তো চালেহে গম পাব কি কি বনাইছিলোঁ আৰু আজি কি কি বনাম। তো চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। তো বলক এতিয়া কি কি মই কৰোঁ এতিয়া দেখাই আছোঁ কি বনাম। তো চাই থাকিব আপোনালোকে। গাইজ, এইফালে মই বৰা চাউল খুন্দি লৈছিলোঁ মায়ে আৰু মই, আৰু এইফালে তিল গুড় মই মিক্স কৰি ল'লোঁ, আৰু এইফালে বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। মই মাৰ লগত কথা পাতি আছিলোঁ, এইপিনে ভণ্টিয়ে মানে ৰেকৰ্ড কৰি আছিলে, মই গমেই পোৱা নাছিলোঁ। আৰু এইফালে মই বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ পিঠা। তো চাই থাকক মই কেনেদৰে পিঠা বনাওঁ, আৰু মোৰ পিঠাকেইটা কেনেকুৱা হৈছে সেইটো ক'ব। আৰু মোৰ পিঠা হৈ গৈছে, দেখিছেনে কিমানকেইটা বনাই ল'লোঁ, আৰু বনাবলৈও আছে। তো গাইজ, মই আৰু নেদেখালোঁ, এইপিনে দেখিছেনে মোৰ পিঠা ফাইনেলি হৈ গৈছে বনাই মেলি। আৰু এতিয়া মই কি বনাম সেইটো চাই থাকক। আৰু এইফালে মায়ে মোক পিঠাগুড়ি মানে মিক্স কৰি দি আছে, মই যিহেতু পাটিচেপ্তা পিঠা বনাম। এয়া দেখিছেনে কিমান ডাঠকৈ মিক্স কৰিছে, আপোনালোকে সেনেকৈ কৰি ল'ব যদি আপোনালোকে বনায়। আৰু এইফালে মই অলপ নাৰিকল ভাজি লৈছোঁ গুড়েৰে, আৰু এইফালে তাৱা বহাই মই দেখিছেনে তেল অলপ দি লৈছোঁ। আৰু ইয়াতে মই এতিয়া যোনকেইটা মিক্স কৰি থৈ দিয়া আছিলে ন গুড়ি আৰু কিবা গুড়ৰ লগত মিক্স কৰিছিলোঁ, অলপ ডাঠকৈ দেখিছিলে নহয়, ডাঠকৈ মিক্স কৰিছিলোঁ। সেনেকৈ ডাঠকৈ মিক্স কৰিলেহে পিঠাটো হয়, উঠে, নহ'লে ভাঙি যায়। তো আপোনালোকো সেনেকৈ মিক্স কৰি ল'ব ডাঠকৈ। তো দেখিছেনে মই বনাই আছোঁ। আৰু ইয়াতে মই এতিয়া গুড় দি দিম। গুড়টো মই গুড় নহয়, নাৰিকল হয়, গুড় মানে নাৰিকলটো গুড়ৰ লগত মিক্স কৰি লৈছিলোঁ এনেকৈ, আৰু ভাজি লৈছোঁ। তাৰপাছত মই বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। দেখিছেনে পিঠাটো কি ধুনীয়া হৈছে। এনেদৰে বনালে বহুতেই ধুনীয়া হয় পিঠাটো। তো আপোনালোকেও বিচাৰিলে বনাব পাৰে এনেদৰে পিঠা, বহুতেই টেষ্টি হয় খাবলৈও। আৰু এইপিনে মই গোটেইকেইটা পিঠা আৰু কি কি দেখাব পাৰোঁ আপোনালোকে। আৰু এইফালে মই মালপোৱা নহয় আচলতে বৰপিঠা বনাবলৈ মই মিক্স কৰি লৈছোঁ এইপিনে। আৰু এইটো অলপ টাইম মই থৈ দিছিলোঁ 1 ঘণ্টামান, তাৰপাছতহে বনাবলৈ লৈছোঁ। এতিয়া তেল গৰম কৰিলোঁ কেৰাহীত, তাৰপৰা দি দিলোঁ। দেখিছোঁনে একেবাৰে ফুলি উঠিব এইটো পিঠাটো। আৰু মই ইয়াত বৰা চাউল মিক্স কৰাৰ কাৰণে মানে অলপ লাগি ধৰে তলত, একো নাই। তো ধুনীয়াই হৈছে আৰু পিঠাটো। দেখিছে কি ধুনীয়াকৈ ফুলি গ'ল। বৰা চাউল কাৰণে লাগি ধৰিছিল, আৰু ইফালে মোৰ পিঠা হৈ গৈছে, কোমল কোমল হৈছে আৰু ধুনীয়া হৈছে চাবলৈও। তো ইফালে মই ভাবিলোঁ যে কেক এটা বনাওঁ। তো কেক বনাবলৈ কি কি লাগে আপোনালোকেতো জানেই সকলোৱে। তো সেইকেইটা মই মিক্স কৰি লৈছোঁ ধুনীয়াকৈ, আৰু ইফালে মই বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আৰু ইয়াত কুকাৰতে বনাম যিহেতু মই কুকাৰত দি দিলোঁ। আৰু এতিয়া মই চাইছোঁ চেক কৰি কেকটো হৈছে নাই, চালোঁ যে হৈ গৈছে। তো এয়া দেখিছেনে কি ধুনীয়া কোমল হৈছে মোৰ কেকটো, খাবলৈও বহুত টেষ্টি হৈছে। তো আপোনালোকে সেনেকৈ বনাই ঘৰতে খাব পাৰে কেতিয়াবা। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই।